ভাৰতত আকৌ টিকটক আনবেন হ'বলৈ গৈ আছে মানে হ'ব পাৰে প্ৰায় হ'ব পাৰে নিচিনা লাগিছে মানে বন্ধুসকল এতিয়া বৰ্তমান গম পাইছে পাবজি আকৌ ঘূৰি আহিল পাবজি ঘূৰি অহাৰ পিছত টিকটকৰ মানে একদম মানে মনত দুখ যে পাবজি ঘূৰি আহিল কিন্তু মই এতিয়ালৈকে ঘূৰি আহিব পৰা নাই ঘূৰি আহিব বুলি কোৱা শুনিছো কিমানটো সঁচা কিমানটো মিছা নাজানো কিন্তু মোৰ ফালৰ পৰা টিকটকটো যেতিয়া ঘূৰি আহিব বুলি কোৱা শুনিলো কিন্তু মোৰ মনটো এনেকুৱা ফিল আহিলে যে আগত যেনেকৈ ভিডিঅ' বনাইছিলো আকৌ ভিডিঅ' বনাব পাম সবৰে এটা উল্লেখ থাকে দিয়া আৰু ভাল লাগিছে টিকটকটো ঘূৰি আহিব বুলি কোৱা শুনিছো অসমৰ ডেকাইও কৈছিলে টিকটক ঘূৰি আহিব আৰু বহুতে কৈছে টিকটক ঘূৰি আহিব কিমানটো সত্য কিমানটো অসত্য নাজানো न्यूज़ जी हाँ वैसे ऐसी खबरें देते रहते हैं इसलिए सब्सक्राइब करना मत भूलिए लेकिन आज जो पहली खबर है दोस्तों कुछ लोगों को अच्छा नहीं लगेगा कुछ लोगों को बहुत ज्यादा अच्छा लगेगा टिकटॉक माइट मेक अ कमबैक जी हाँ टिकटॉक फिर से वापस आ सकता है व्हाई क्योंकि अब वो इंडियन কিন্তু আমাৰ কাৰণে নিজৰ কাৰণে ভাল লাগিছে যে টিকটকটো ঘূৰি আহিব আৰু বহুত ভাল লাগিছে কাৰণ যি কি নহওক আৰু এটা কথা শুনা আকৌ আগত যিবিলাক ডান্স কৰিছিলা টিকটকত সেইবিলাক ডান্স ইনষ্টাগ্ৰামতো কৰিছিলা বাট সেইবিলাক কাম আৰু নকৰিবা ভালকৈ ভিডিঅ' বনাই যোৱা আৰু ভালকৈ উত্তীৰ্ণ হোৱা আৰু এটা কথা কওঁ টিকটকটো ঘূৰি আহিব কৈ আছে বহুতে কৈছে বহুতৰ মুখেদি শুনিছোঁ আৰু বহুত ভাল লাগিছে কিমানটো সঁচা কিমানটো মিছা মই নাজানো কিন্তু মোৰ ফালৰ পৰা বহুত ভাল লাগিছে তথাপিও মই ডান্স এটা কৰি দিয়া যাওক তোমাৰে সমান ও দেখা নাপালো কোনো এজন তোমাৰে সমান ঐ চকুতে কাজল লগালেও উঠতে ৰহন বুলালেও ঐ চকুতে কাজল লগালেও উঠতে ৰহন বুলালেও হ'ব নোৱাৰে তোমাৰ সমান ও মই নাজান ও কৈছিলো মই নাগালেণ্ডত ও মই নাজান ও মই নাজান ও হ'ব নোৱাৰে নগা ছোৱালী তোমাৰে সমান ও হ'ব নোৱাৰে নগা ছোৱালী তোমাৰে বন্ধুসকল এই ভিডিঅ'টো প্লিজ তোমাৰ লগৰখিনিলৈও শ্বেয়াৰ কৰি দিয়া যে টিকটক আকৌ ঘূৰি আহিব বুলি তোমালোকক যদি টিকটকটো লাগে এই ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে প্ৰত্যেকখিনিয়ে হাঁহি এটা আহক প্ৰত্যেকৰ ল'ৰা ছোৱালী হাঁহি এটা আহক সেইকাৰণে এই ভিডিঅ'টো এই দিয়া শ্বেয়াৰ কৰি দিয়া প্লিজ শ্বেয়াৰ কৰা কাৰণ টিকটক আমাৰ মাজলৈ আকৌ আহিব মোৰ সম্ভৱ আহিব কাৰণ অসমৰ ডেকা ইমান ডাঙৰ ইউটিউবাৰ ছাবস্ক্ৰাইবাৰ আছে বাট সেইজনো কৈছে আৰু সেইজনে দেখুৱাই দিছে ভাৰতবৰ্ষৰ এজন মোক মানে মানুহ কৈছিলে যেন টিকটকটো আকৌ আমাৰ মাজত আনবেন হ'ব ভাল লাগিছে বাট বহুত ভাল লাগিছে যি কি নহওক আগৰ টিকটকটোৰ টাইমত যিখিনি আমি কৰিছিলোঁ ফূৰ্তি ফাৰ্তা এইটো এতিয়া ইনষ্টাগ্ৰামৰ ৰীল ভাল লগা নাই ইনষ্টাগ্ৰামৰ ৰীল কৰি বাট সেইকাৰণে মানে টিকটকটো ঘূৰি আহিছে আমাৰ কাৰণে বহুত ভাল লাগিছে আমাক আগৰ একাউণ্টটো নালাগে প্লিজ আমাৰ কাৰণে টিকটক এপছটো দিলেই হ'ব আমি নিজে নতুনকৈ লাগিলে খুলি পিনে আকৌ নতুনকৈ কষ্ট কৰিম এজোপা গছ মৰি গ'ল আকৌ সেইজোপা গছ প্ৰতিপালন কৰিবলৈ উঠাবলৈ তাত নোৱাৰা কেতিয়াও আকৌ নতুনকৈ ৰুম আকৌ নতুনকৈ গজিব নতুনকৈ ফল খাম ঠিক তেনেদৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আমাক নতুনকৈ টিকটকটোক লাগে আমি যিমান পাৰোঁ কষ্ট কৰিম আমাক টিকটকটো লাগে আৰু যিমানখিনি যি কি নহওক এজোপা গছ ফলটো খাবৰ কাৰণে বহুত টাইম লাগে ঠিক তেনেদৰে আমি আগত যিখিনি টিকটকৰ কাৰণে মাথা মাৰিছিলোঁ বা কষ্ট কৰিছিলোঁ সেই কষ্টখিনি আমাৰ টিকটকটো যদি আহে আমি সেইখিনি কষ্ট আকৌ কৰিম মানুহৰ মৰম পাবলৈ চেষ্টা কৰিম আৰু মোক যেনেকৈ ইউটিউবত মৰম দিছা তেনেকৈ ঠিক তেনেদৰে টিকটকতো দিবা বুলি আশা থাকিলে কাৰণ মই এতিয়া মনৰ পৰা ভাবিলেই যে টিকটকটো মোৰ মোবাইলত সোমাই গ'ল কাৰণ মোৰ মোবাইলত টিকটক এপছটো এতিয়াও আছে এপছটো মই বহুত মৰমত ৰাখিছোঁ এতিয়াও আছে কিন্তু মই টিকটকটো ইউজ নহয় আজি মই যেতিয়া টিকটকটো আহিব বুলি কৈছে লগতে টিকটকটো অন দেখুৱাইছোঁ ইয়াত দেখুৱাইছে নেটৱৰ্ক প্ৰব্লেম মানে টিকটকটো এতিয়ালৈকে অহা নাইকিয়া আৰু এইটোতো হয় পাবজি মোবাইল আহি গ'ল বেন হৈছিলে তথাপি আকৌ আহি গ'ল টিকটকটো লাগে আৰু দিয়কচোন আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব সোনকালে কি চাই আছে মোৰ ভিডিঅ' চাব নালাগে তলত শ্বেয়াৰ অপশ্যনটো আছে হোৱাটছএপ শ্বেয়াৰ কৰি দিয়ক আৰু পাৰিলে ন কাম এটা কৰিব তাত লাইকটো